কাৰ্ডম নমস্কাৰ মই চন্দ্ৰ সিং ৰংপি সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছোঁ এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিফু চহৰ স্থিত লাংকুং হাবি মেমৰিয়েল টাউন হলত আছোঁ হয় নিশ্চয় আজি সকলোৱে জানে আজি সমগ্ৰ ভাৰতবৰ্ষতে MP ইলেকশ্যনৰ আজি যি ভোট কাউণ্টিঙৰ যি চলি থকা হৈছে ঠিক তেনেদৰে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যি MP কেণ্ডিডেট হয় ইয়াত 5গৰাকী MP কেণ্ডিডেট আছে কাৰ ভাগ্যত এতিয়া ফুলিব সেই কথালৈ এতিয়া সমগ্ৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে উৎফুল্লিত হৈ আছে আচলতে জানিব বিচাৰিছে কোন ব্যক্তিগৰাকীৰ জয়ী হ'ব এনে মুহূৰ্ততে ভাৰতীয় জনতা পাৰ্টি যি চৰকাৰখনে আজি আচলতে এনেকৈয়ে ইয়াত লাংকুং হাবি মেমৰিয়েল টাউন হলত এনেকৈয়ে তেওঁলোকে লাইভ তেওঁলোকে ইয়াত চাই থকা হৈছে কোন ক'ত কেনেধৰণে ভোটিং হৈ আছে তেওঁলোকৰ গোটেই ভোট গণনাৰ কথালৈ তেওঁলোকে আচলতে ইয়াত সকলো বিজেপি কৰ্মীসকলে ইয়াত আহি উপস্থিত হৈ তেওঁলোকে আচলতে চাইছে আৰু কাৰ্বি আংলঙত ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰায় 3 লাখতকৈ বেছি ভোট এতিয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ যি MP কেণ্ডিডেট অমৰ সিং টিছৌ তেওঁ জয়ী হৈ আছে তেওঁ লিডিং হৈ আছে আৰু এনে মুহূৰ্ততে কাৰ্বি আংলং যি ডিফু চহৰ স্থিত লাংকুং হাবি মেমৰিয়েল টাউন হল আছে এই টাউন হলত আচলতে ডিমা হাছাও অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যকৰী সদস্য দেৱলাল গড়লচা ডাঙৰীয়া ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু মই পোনে মই কেণ্ডিডেটৰ লগত প্ৰথমতে মই কথা পাতিবলৈ মই যত্ন কৰিম অমৰ সিং টিছৌ ডাঙৰীয়া আছে আৰু মুখ্য কাৰ্যকৰী সদস্য ডাঙৰীয়া আছে আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আচলতে এতিয়ালৈকে আমি যদি চাওঁ টোটেল বৰ্তমান 3 লাখতকৈ অধিক 3,03,522টা ভোটত আৰু 1,32,516টা ভোটত জয়ী হৈ আছে আচলতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে আৰু এনেকৈ তেওঁলোকৰ নিজৰ যি ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ যি জয়ী সেই উল্লাহ মালহেৰে উদযাপন কৰিবৰ বাবে এনেধৰণে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰী সদস্যসকল কৰ্মকৰ্তাসকল এনেধৰণে সমাগম ইয়াত দেখিবলৈ পোৱা গৈছে আৰু মোৰ কাষত আছে নিশ্চয় কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যি MP কেণ্ডিডেট অমৰ সিং টিছৌ ডাঙৰীয়া আৰু দেৱলাল গড়লচা ডাঙৰীয়া আছে মুখ্য কাৰ্যকৰী সদস্য তেওঁৰ সৈতে মই খন্তেক সময়ৰ পাছতে দুই এটা মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকে খুব ব্যস্ত তথাপিও ব্যস্ততাৰ মাজতে মই অলপ সময় ল'ব বিচাৰিছোঁ ছাৰ প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ চাইছোঁ এতিয়া আপুনি প্ৰায় 3 লাখতকৈ বেছি ভোট আপুনি পাই আছে আৰু প্ৰায় 1 লাখতকৈ বেছি ভোট আপুনি জয়ী হৈ আছে আৰু ইতিমধ্যে প্ৰায় এতিয়া ভোট গণনাটো সমাপ্ত হ'বই এইটো ঠিক যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ জিকিবই কিন্তু আপোনালোকৰ টাৰ্গেট মতে কিমান জয়ী হ'ব বা আপোনালোকৰ এনেকৈ টাৰ্গেট মতে কি ক'ব আপুনি আজি ইলেকশ্যন আজি ভোট কাউণ্টিঙৰ 1,50,000 মান আমি লিড ল'ম তাৰপিছতে আৰু আমি 3,50,000 above পাব MP আৰু নৰেন্দ্ৰ মোদী পুনৰবাৰ 3rd টাইম প্ৰাইম মিনিষ্টাৰ হ'ব সেইখিনি আৰু আমাৰ যিখিনি কাণ্ট্ৰি আছে আমাৰ ইণ্ডিয়া যিখিনি আৰু বহুতখিনি ডেভেলপ হ'ব আৰু বহুতখিনি মানে ওপৰলৈ যাব ভাৰতবৰ্ষত সৰ্বমুঠ কিমান নাম্বাৰছ পাব বুলি আপোনালোকে আশা কৰে এইটো মানে 350 বুলি মই কৈছোঁ 350 প্লাছ হ'ব 355 আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওত চাইছোঁ এতিয়া লাইফত প্ৰায় আপুনি 1,32,516টা ভোটত আপুনি জয়ী হৈ আছে আপুনি কিমান আশাবাদী এইখিনি ইমানখিনি মই কৈছোঁ যে 1,50,000 বা 1,60,000 ভোটত মই মানে মাৰ্জিন আৰু লিড ল'ম সেইখিনি আৰু এইখিনিতে মই সুধিব বিচাৰিছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ৰাইজৰ হকে আচলতে ইয়াৰ দীৰ্ঘদিনীয়া দাবী আছে যে আৰ্টিকল 244 ইমপ্লিমেণ্টেশ্যন সদায় ৰাইজে এটা কথাই জানিব বিচাৰে MP কেণ্ডিডেট বা MPৰ পৰা বুলি ক'লে পাৰ্লিয়ামেণ্টত যাতে এই কথাখিনি উত্থাপন হওক আপোনাৰ কি পৰিকল্পনা আছে 5টা বছৰত আপুনি যদি জয়ী হয় এতিয়ালৈকে ৰিজাল্ট বাৰু আউট হোৱা নাই তথাপিও জিকাৰ সম্ভাৱনাটো 95% বুলি ক'লেও ভুল নহ'ব আপুনি জয়ী হ'ব কিন্তু আপুনি যেতিয়া MP জয়ী হ'ব আপুনি আপোনাৰ পৰিকল্পনাটো কি হয় অট'নমাছ ষ্টেট 244 এইটো হৈছে আমাৰ কনষ্টিটিউশ্যনেল ৰাইট আৰু এইটো হৈছে আমাৰ লং ষ্টেণ্ডিং ডিমাণ্ড যদি আৰু এইটো জনসাধাৰণ পাব্লিকে বিচাৰিছে আৰু সেইটো লৈ মই পাৰ্লিমেণ্ট আৰু প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ লগতো মই ডিছকাছ কৰিম এইটো বিষয় 244 ইমপ্লিমেণ্টেশ্যনৰ কাৰণে
আপুনি জয় হোৱাৰ পিছত যিহেতু নেকি যুৱ প্ৰজন্ম শিক্ষিত যুৱ প্ৰজন্মৰ কাৰণে আচলতে আজি বৰ্তমান আপুনি দেখিবলৈ পোৱা গৈছে যে আনএমপ্লয় যিবিলাক ইউথ এডুকেটেড আনএমপ্লয় ইউথ তেওঁলোকৰ কাৰণে আপুনি কিবা কৰাৰ পৰিকল্পনা এতিয়াৰ পৰা কিবা চিন্তাধাৰা কিবা চিন্তা কৰিছে নেকি আপুনি আমি মেইন কথা হৈছে টুৰিজিম ক্ষেত্ৰত আমি যথেষ্ট জোৰ দিব লাগিব কাৰণ টুৰিজিমত আমি বহুতখিনি পইচা ইনকাম কৰিব পাৰিব ইনকাম জেনেৰেটিং কৰিব পাৰিব এইটো কাৰণে কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰহে আমাৰ ইউথ যুৱক যুৱতীবিলাকে আমি হস্পিটেলিটি ট্ৰেইনিংটো আমি ল'ব লাগিব আৰু টুৰিজিম যদি আমি কৰিবলৈ বিচাৰিছে তিনিটা ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট একটা হৈছে ছিকিউৰিটি একটা হৈছে ক্লিনলিনেছ আৰু একটা হৈছে হস্পিটেলিটি এইটো কাৰণে হস্পিটেলিটিৰ ট্ৰেইনিংটো আমাৰ যুৱক যুৱতীক আমি ট্ৰেইনিং দিব লাগিব আপুনি স্কিল ডেভেলপমেণ্টৰ কথা ক'ব বিচাৰিছে নেকি স্কিল ডেভেলপমেণ্ট তাতে চব সোমাই আহে কাৰণ আমাৰ মেইন নৰ্থ ইষ্টৰ প্ৰব্লেমটো হৈছে পাৱাৰ এণ্ড স্কিল লেবাৰ হয় না নহয় এইটো কাৰণে স্কিল ডেভেলপমেণ্টৰ যিখিনি আঁচনি আছে সেইখিনি আমি যুৱক যুৱতীক ট্ৰেইনিং দিলে আমি বহুতখিনি আগবাঢ়িব পাৰিব ইন মেটাৰ অফ ইনকাম জেনেৰেটিং আপোনাক ভোট দিয়া ৰাইজক কি ক'ব আপুনি মই মোৰ মানে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও যিমানখিনি পাব্লিকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু বিশেষকৈ আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হোম মিনিষ্টাৰ অমিত শ্বাহজী আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অনাৰেবল CM কাৰ্বি আংলং অট'নমাছ কৰচি ডক্টৰ তুলিৰাম ৰংহাং আৰু আমাৰ ডিমা হাছাও CM অনাৰেবল দেৱলাল গৰলছা তথা আমাৰ যিখিনি টিম কাৰ্বি আংলং টিম ডিমা হাছাও আৰু তিনিটা জিলা যি কমিটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কমিটিসকল পেজ ইনচাৰ্জ আৰু মণ্ডল তাৰপিছত বুথ কমিটি সকলোকে মোৰ ফালৰ পৰা আন্তৰিকত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইহঁতৰ সহায় কষ্ট কৰাৰ কাৰণে আৰু ইহঁতৰ সময় দিয়াৰ কাৰণে এইখিনি ৱৰ্ড আমি পাইছোঁ শুভেচ্ছা জনাইছোঁ ছাৰ হয় আহিছোঁ আৰু এই মুহূৰ্তত আচলতে সুদূৰৰ পৰা বুলি ক'ব লাগিব ডিমা হাছাও অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যকৰী সদস্য দেৱলাল গাৰ্লছা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেওঁৰ সৈতে দুই এটা কথা মই কথা পাতিবলৈ যত্ন কৰিম আচলতে আপোনাক প্ৰথমতে নৰ্থ ইষ্ট কাৰ্বি লাইভত স্বাগতম জনাইছোঁ আজি ভোট গণনাৰ দিন হয় বৰ্তমান প্ৰায় 1,32,000 ভোটত মাননীয় MPৰ কেণ্ডিডেট অমৰ সিং টিছৌ ডাঙৰীয়া জয়ী হৈ আছে কি ক'ব আজি আপুনি जो ये MP इलेक्शन अमर सिंह टिसौ जी को दीपू लोकसभा से कार्बी आंगलोंग डिमा हासाओ का जो BJP का कार्यकर्ता और BJP का सपोर्टर जनता ने को मैं धन्यवाद देता हूँ कि मोदी जी और हेमंत जी को देख के आप लोग वोट दिया डेवलपमेंट शांति और डेवलपमेंट देख के और अमर सिंह टिसौ जी को मैं कांग्रेचुलेशन देता हूँ और विश्वास है कि अमर सिंह टिसौ जी हम लोग का कार्बी आंगलोंग डिमा हासाओ का लिए अपना पार्लियामेंट में दुख सुख बता सकेगा और कार्बी आंगलोंग डिमा हासाओ को आगे लेके जाने में हम लोग सक्सेस होगा इसलिए जो लोग वोट किया है BJP को और BJP कार्यकर्ता आप लोग जॉय हुआ है और उसको हम लोग अच्छा से हम लोग इस 5 साल के लिए उसको हम लोग काम करेगा और हम लोग भी साथ में देगा और अमर सिंह टिसौ जी अच्छा आदमी है अच्छा पहले काउंसिल में भी EM होके गया है इसलिए हम लोग का डिमा हासाओ का लोग भी वोट दिया है और कार्बी आंगलोंग का लोग भी वोट दिया है सभी MLA कॉन्स्टिट्यूंसी में जीता है उसके लिए मैं सभी को मैं धन्यवाद देता हूँ एज अ होल इंडिया में जो सीट के बारे में अगर हम बात करेंगे तो मोदी जी बोल रहा था कि 400 पार होगा इस बार क्या बोलना चाहेंगे इसके रिगार्डिंग ऑल इंडिया का मैं लीडर नहीं हूँ मैं तो डिमा हासाओ का लीडर हूँ इसलिए उसमें हम इतना नॉलेज नहीं इतना बोलना भी मैं नहीं चाहता हूँ क्योंकि ऑल इंडिया का लेवल का बात है यार ऑल इंडिया का लेवल का हम इतना नॉलेज भी नहीं हूँ हम अपना डिमा हासाओ आसाम कार्बी आंगलोंग का छोटा मोटा नेता हूँ तो इसलिए मैं उसमें तो इतना नहीं जाना चाहता हूँ कार्बी आंगलोंग डेवलपमेंट के बारे में कुछ बोलना चाहेंगे आप
कार्बी आंगलोंग बहुत डेवलपमेंट हो रहा है। यहाँ का CM साहब तुलीराम लोंगहांग जी, डॉक्टर तुलीराम लोंगहांग जी काम कर रहा है और डिमा हासाओ भी हो रहा है और ऐसा माफी पहले काम होना चाहिए, नहीं हुआ, लेकिन अभी बीजेपी सरकार आके डॉक्टर हिमंत बिश्व शर्मा जी आके और डॉक्टर तुलीराम लोंगहांग CM होके बीजेपी सरकार होके अभी बहुत आगे बढ़ रहा है। पढ़ाई में हो, रोड में हो, हर चीज़ में आगे बढ़ रहा है। स्पोर्ट्स में हो, हम कुछ खेला स्पोर्ट्स में इस बार ऑल असम का फुटबॉल में हो तो असम में कार्बी आंगलोंग हिल्स डिस्ट्रिक्ट से अभी चैंपियन बनता है। तो ऐसा पहले नहीं होता था। तो ये सब चीज़ हर चीज़ अभी आगे बढ़ रहा है, डेवलपमेंट हो रहा है, इसलिए जीत रहा है इलेक्शन। थैंक यू। हम देखेंगे अगर कार्बी आंगलोंग और दिमा हासाओ का जो जनता है, जनता का एक ही आशा है कि पार्लियामेंट में आर्टिकल 244A इम्प्लीमेंटेशन के लिए कुछ वहाँ पे वो डिमांड करे, लेकिन देखा गया है कि लास्ट जो MP है वो उसके फेलर हो गया है। अभी आपका विश्वास है क्या अमर सिंह टिस्सो जी अगर जीतेगा तो वो आर्टिकल 244A इम्प्लीमेंटेशन के रिगार्डिंग पार्लियामेंट में होगा इस बार? ज़रूर उठाएगा, हम विश्वास है। वो भी खुद आप लोग इंटरव्यू लिया है, हम विश्वास है 244 आर्टिकल को दाबी मांगेगा और काउंसिल का और कार्बी आंगलोंग डिमा हासाओ ऑटोनोमस काउंसिल का फंड भी बढ़ाने के लिए भी कोशिश में करेगा और जो डिमांड है जो संविधान में है मिलने के राइट है वो जल्दी डिमांड करेगा बोल के मैं आशा हूँ, इसीलिए हम लोग वोट भी दिया। आपसे एक लास्ट क्वेश्चन करना चाहूँगा, आपका ही वो उमरंगसो के रिगार्डिंग में कुछ माइनिंग का जो बारे में वहाँ पे देखा गया कि माइनिंग के कुछ कंपनी जो वहाँ पे फिर से एक कंपनी वहाँ पे बनाने के लिए जो मिट्टी है ना वो वहाँ का हाँ ज़मीन का जो ट्राइबल लोग का ज़मीन के बारे में वहाँ पे कुछ प्रोटेस्ट हुआ था, उसके रिगार्डिंग क्या बोलना चाहेंगे आप? वो ज़मीन आप एक क्वेश्चन पूछा बहुत अच्छा लगा। कार्बी आंगलोंग डिमा हासाओ का लोग जानना जरूरी है। नंबर 1 वो ज़मीन 2009-10 में एक बार दिया है AMDC का और 2014 या 15 में दिया है लीज में, नियम से दिया है उस टाइम में, और उस टाइम में हम लोग का सरकार नहीं था और वो देने वाला अभी माइनिंग प्रोसेस करके अभी टेंडर हुआ है, अभी नया देने वाला चीज़ नहीं है। और हम लोग का ट्राइबल भाई कार्बी बोलो डिमासा बोलो हर ट्राइब लोगों के लिए भी हम लोग ज़मीन का लिए सोचता है, लेकिन कांग्रेस का समय में जो ज़मीन दिया है उसको हम लोग कितना वापस भी लिया है, वापस लेके हम लोग कार्बी गाँव का बाद दूसरा गाँव कम्युनिटी का भी हम लोग वापस किया है। तो ऐसा माफी थोड़ा सा अपोजिशन पार्टी लोग गांव का लोग नहीं समझता है कि आगे जो कांग्रेस का समय में देने वाला अभी इम्प्लीमेंट हुआ उसको हम लोग का पार्टी और हम लोग सब मिलजुल के डेवलपमेंट और उसी एरिया का अफेक्टेड एरिया जो नियम से मिलना है उसको दिलाने के लिए हम लोग काम करेगा। उमरंगसो का जनता तो देने के लिए राजी नहीं है, क्या बोलना चाहेंगे? उमरंगसो का जनता देना राजी है नहीं है वो अलग बात है, लेकिन जब हम कोई ज़मीन दे दिया सपोज तो उसको लाना तो नियम से कोर्ट में जाके बा कुछ बातचीत करके सोल्यूशन होना है, और सरकार से गवर्नमेंट से बातचीत करके। लेकिन पहले का लीडर लोग ऐसा करना नहीं चाहिए था। निपको आप लोग मालूम है, निपको को भी पहले ज़मीन दे दिया, कुछ भी वहाँ का कार्बी भाई शिरलंगसो पुरलंगसो गाँव का भी एक रहने के लिए कुछ व्यवस्था नहीं किया है। और ऐसा माफी बहुत सारा काउंसिल का भी रेवेन्यू मिलना था, ऐसा माफी बहुत सारा कांग्रेस सरकार में हम लोग का ट्राइबल भाई बहन लोगों का बहुत तकलीफ में परेशान में गिराया। तो इसीलिए अभी हम लोग बातचीत करके गवर्नमेंट से सरकार से पब्लिक से बातचीत करके उसको हम लोग सोल्यूशन करेगा। लास्ट जब JP सीमेंट था वहाँ में JP सीमेंट का हम लोग 700 बीघा हम लोग वापस ज़मीन लेके 19 किलो का गाँव का लोग को वापस किया। लांगलाई टी गार्डन का 6000 हेक्टेयर उसको फिर वापस किया है। तो ऐसा माफी हम लोग और भी करेगा, उसको भी बातचीत करेगा और इंडस्ट्री तो बैठना है लेकिन पब्लिक हेम्पर नहीं होना है। और उमरंगसो के जनता को आप क्या मैसेज देना चाहेंगे इसके रिगार्डिंग? वही जनता को हम वही मैसेज है कि आप लोग का कोई दिक्कत नहीं होगा, जितना तक सकता नियम का हिसाब से हम लोग साथ में रहेगा और साथ में रहेगा। डिमा हासाओ के लिए निकला है हम लोग, खाली उमरंगसो के लिए नहीं, पूरा डिमा हासाओ पूरा कार्बी आंगलोंग के लिए निकला है हम लोग। थैंक यू। ধন্যবাদ। হয় এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰলেন কিল
চিলিং ডাঙৰীয়া আচলতে ইতিমধ্যে তেওঁ আজি ইয়াত উপস্থিত আছে আৰু তেওঁ আচলতে তেওঁলোকে লাইভ চাই আছে আচলতে ভোট গণনা ক'ত কেনেধৰণে চলি আছে এই সমগ্ৰ দৃশ্য তেওঁলোকে আচলতে যি লাইভ স্ক্ৰীণত তেওঁলোকে দেখিবলৈ পোৱা গৈছে তেওঁলোকে চাই থকা প্ৰথমতে আপোনাক নৰ্থ ইষ্ট কাৰ্বি লাইভত স্বাগতম জনাইছোঁ আপোনাক সুধিব বিচাৰিছোঁ যে আচলতে আপোনালোকৰ যিহেতু নেকি বৰ্তমান 1,32,516টা ভোটত জয়ী হৈ আছে নহয় জানো কি ক'ব আজি ভোট গণনাৰ দিনত আপুনি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজক ভাল লাগিছে আজি কাৰ্বি আংলং আৰু ডিমা হাছাও পশ্চিম কাৰ্বি আংলং মিলি আমি ডিফু 6 লোকসভা সমষ্টি আজি ভোট গণনা চলি আছে বৰ্তমানলৈকে আমি গম পোৱা মতে বোকাজান বিধানসভা সমষ্টি তাত ভোট গণনা শেষ হ'ল ডিমা হাছাও শেষ হ'ল এতিয়া বৈঠালাংছ অলপ বাকী আছে ডিফু আৰু হাওৰাঘাট লাষ্ট ৰাউণ্ড বাকী আছে এই আপোনাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত গোটেই ভোট গণনাটো শেষ হৈ যাব ভাল লাগিছে আজি আমাৰ প্ৰাৰ্থী অমৰ সিং টিছো তেখেতে আজি ভালে মাৰ্জিন আজি লিড কৰিব কিমান ভোটত জয়ী হ'ব বুলি আশাবাদী আপুনি আমি আজি গম পোৱা মতে 1,70,000 মান আমি লিড কৰিব পাৰিব এইখিনিতে মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজৰ দীৰ্ঘদিনীয়া দাবী বুলি ক'লে আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যন হয় জানো কিন্তু দেখিবলৈ পোৱা গৈছে যে বিগত যি 5টা বছৰত আপোনালোকৰ কেণ্ডিডেটে হয় যিটো প্ৰাক্তন MP বে ডাঙৰীয়া আচলতে তেওঁক পাৰ্লিয়ামেণ্টত কোনো দিনাখন তেওঁক আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত দেখি পোৱা নগ'ল আপুনি কিমান আশাবাদী যে অমৰ সিং টিছো ডাঙৰীয়া জয়ী হোৱাৰ পিছত আৰ্টিকল 244A ইমপ্লিমেণ্ট কৰিব বুলি কি ক'ব আপুনি এইখিনিতে যোৱা মানে আমাৰ MP ডাঙৰীয়া হৰেণ সিং বে ডাঙৰীয়া তেখেতেও পাৰ্লিয়ামেণ্টত আৰ্টিকল 244ৰ ক্ষেত্ৰত তেখেতে উত্থাপন কৰিছে প্ৰথমবাৰ কাৰণে তেখেতে উত্থাপন কৰিছে আৰু ছেকেণ্ড টাইম তেখেতে অট'নমাছ ষ্টেটৰ কাৰণে তেখেতে এটা প্ৰাইভেট বিল লোৱা হৈছে তেনেকৈ উত্থাপন কৰা নাই বা তাত কাম কৰা নাই বুলি আমিতো তেনেকৈ ক'ব নোৱাৰোঁ তাত আমি হৰেণ সিং বে তেখেত নিজে তাত পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছে আৰু প্ৰাইভেট বিলো লৈ আনিছে তেখেত কৰিছে আৰু আশাবাদী আমি যে এবাৰ আমাৰ অমৰ সিং টিছো ডাঙৰীয়া আমাৰে পাৰ্টি এবাৰ আমাৰ MP ডাঙৰীয়া হ'ব তেখেতে আমি আশা কৰিছোঁ যে তেখেতে আৰ্টিকল 244ৰ ক্ষেত্ৰত তেখেতে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব আৰু নিশ্চিত প্ৰথম দিনৰ পৰা তেখেতে সেইটো বিলটো তেখেতে এইটো প্লেচ কৰিব কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজৰ যি দাবী সেইটো পূৰণ হ'ব বুলি আপুনি আশাবাদী নেকি আশাবাদী আমি বহুত দিনৰ পৰা ইয়াত 1986ৰ পৰা ইয়াত আন্দোলন চলি আছে বৰ্তমানলৈকে চলি আছে আজি 40 বছৰকৈ অধিক ইয়াত আন্দোলন চলি আছে আমি আশাবাদী যে এইটো সফল হ'ব আজি একদিন আৰু অলৰেডি আমাৰ আসাম ষ্টেট BJP আৰু আসাম গভৰ্ণমেণ্টে আমাৰ অলৰেডি এইটো কোৱা হৈছে আৰু এবাৰ চিফ মিনিষ্টাৰে নিজেই ইলেকশ্যন কেম্পেইনৰ সময়ত তেখেতে ইয়াত আহি পেলাই কৈ গৈছে আপোনালোকৰ মাজত যে কৈ গৈছে যে আৰ্টিকল 244ৰ ক্ষেত্ৰত তেখেতে কোনো বাধা দি দিয়ে আৰু তেখেতে এইটো ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে তেখেতে সাজু কাৰ্বি আংলং আৰু ডিমা হাছাও যি আপোনালোকক ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰক যি ভোট দিছে সেই ভোট দিয়া ৰাইজক কি ক'ব আপুনি ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ তেখেতসকলে ইমান যে কষ্ট কৰি পেলাই আমি ইষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে কষ্ট কৰি পেলাই আজি আমাৰ প্ৰাৰ্থী অমৰ সিং টিছৰক বিপুল ভোট দিয়াৰ কাৰণে তেখেতসকলক ধন্যবাদ দিব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ হয় আচলতে ডিমা হাছাও অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যকৰী সদস্য আজি এনেকৈ ইয়াত উৎফুল্লিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰী সদস্যসকল কৰ্মকৰ্তাসকল আচলতে ইয়াত আপোনালোকক ভিডিঅ' জাৰ্নেলিষ্ট গোবিন্দ টিছোৱে আপোনালোকক দেখুৱাব সমগ্ৰ দৃশ্য আচলতে ইয়াত ডিমা হাছাও অট'নমাছ কাউন্সিলৰ পৰা কাৰ্যকৰী সদস্যসকল আৰু মুখ্য কাৰ্যকৰী সদস্যসকল তেওঁলোকেও আহি ইয়াত উপস্থিত হৈছে আৰু ইতিমধ্যে ইয়াত যিহেতু নেকি 1,30,000তকৈ অধিক ভোটত MP অমৰ সিং টিছো তেওঁ জয়ী হৈ আছে আৰু এই জয় তেওঁলোকে চেলিব্ৰেট কৰিবৰ বাবে অৰ্থাৎ তেওঁলোকে এই উলহ মালহেৰে উদযাপন কৰিবৰ বাবে এনেদৰে আচলতে তেওঁলোকে লাংকুং হাবি মেমৰিয়েল টাউন হলত তেওঁলোকে সমাগম হৈছে কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যি দীৰ্ঘদিনীয়া দাবী আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যন আচলতে পাৰ্লিয়ামেণ্টত MP কেণ্ডিডেট অমৰ সিং টিছো ডাঙৰীয়াই তেওঁ উত্থাপন কৰিব নে নকৰিব সেয়া সময়ত আমি গম পাম কিন্তু এইখিনিতে আমি সমাপ্ত কৰিছোঁ সকলোকে পুনৰ ধন্যবাদ কৰবাংথো